মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। তোমালোকে জানা যে আমাৰ শৰীৰটো বিভিন্ন অংগৰে গঠিত হয়। তাৰে কিছুমান অংগ আমি সহজে দেখা পাওঁ, যেনে চকু, কাণ, নাক, হাত, ভৰি, বুকু, পেট এইবোৰ। আনহাতে কিছুমান অংগ আমি বাহিৰৰ পৰা দেখা নাপাওঁ, সেইবোৰ আমাৰ শৰীৰটোৰ ভিতৰতে থাকে, যেনে মগজু, হৃদপিণ্ড, বৃক্ক, যকৃত আদিবোৰ। আমাৰ শৰীৰৰ এই অংগবোৰৰ নিজা নিজা একোটা বিশেষ কাম আছে, যেনে হাতেৰে আমি কাম কৰোঁ, ভৰিৰে খোজ কাঢ়োঁ, মগজুৱে শৰীৰৰ সকলো কাম নিয়াৰিকৈ চলাই নিয়ে। এই অংগবোৰে ঠিকে ঠাকে কাম কৰি আছে মানে আমাৰ স্বাস্থ্য ভালে আছে। আৰু কোনো এটা অংগই যদি ঠিকমতে কাম কৰা নাই, তেনেহ'লে আমাৰ স্বাস্থ্য বেয়া হৈছে। আমাৰ শৰীৰটো অৰ্থাৎ আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে আমাৰ স্বাস্থ্যৰ যতন ল'ব লাগিব, হয়নে? আমাৰ শৰীৰটো অৰ্থাৎ আমাৰ স্বাস্থ্যৰ যত্ন আমি কেনেদৰে ল'ম সেই বিষয়ে আজি আমি কিছু কথা আলোচনা কৰিম দেই। তাৰ বাবে তোমালোকে এতিয়া তোমালোকৰ পৰিৱেশৰ কিতাপখন উলিয়াই লোৱাচোন। আৰু পৰিৱেশৰ কিতাপত থকা পাঠ নং 6 শৰীৰৰ যতন এই পাঠটি এতিয়া উলিয়াই লোৱা। আমি খাদ্যবস্তু কিয় খাওঁ জানানে? আমি খাদ্যবস্তু খাওঁ যাতে আমাৰ শৰীৰটোৱে কাম কৰিবলৈ শক্তি পায়। শৰীৰটো ডাঙৰ দীঘল হ'বলৈ আৰু বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলৈও আমাক খাদ্যবস্তুৰ প্ৰয়োজন হয়। আমাৰ এই শৰীৰটো ঠিকমতে কাম কৰিবলৈ আমি পুষ্টিকৰ আহাৰ খাব লাগিব। ভাত, ৰুটি, বিভিন্ন ধৰণৰ শাক পাচলি, কণী, মাছ, মাংস আদিবোৰ খোৱা বস্তুবোৰত পুষ্টিকৰ বস্তু থাকে। এইবোৰ বস্তু আমি ঠিক পৰিমাণে আৰু নিয়মীয়াকৈ খাব লাগে। আৰু এনে আহাৰকে সুষম আহাৰ বোলে। আহাৰে আমাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ কাম কৰে। কিছুমান আহাৰে আমাৰ শৰীৰক শক্তি যোগায়, যেনে পিঠা, চিৰা, ৰুটি, ভাত, ঘিউ। কিছুমান আহাৰে আমাৰ শৰীৰটো ডাঙৰ দীঘল হোৱাত সহায় কৰে, যেনে মটৰ মাহ, দাইল, গাখীৰ, মাছ, মাংস, কণী আদিবোৰ। আৰু কিছুমান খাদ্যই আমাৰ শৰীৰটোক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে, যেনে আমলখি, গাজৰ, কলডিল, মধুৰিআম, সেউজীয়া শাক পাচলি আদি। এই খোৱা বস্তুবোৰ সদায় আমি ভালদৰে ধুই আৰু সিজাই খাব লাগে। পুষ্টিকৰ খাদ্যৰ লগতে আমি সদায় যথেষ্ট পৰিমাণৰ পৰিষ্কাৰ আৰু শোধিত পানী খাব লাগে। শোধিত বা শোধন কৰা পানী মানে কি জানানে? খাল, বিল, নৈ, পুখুৰী আদিৰ পানীত বোকা, বালি, জাবৰ জোথৰকে ধৰি বিভিন্ন ধৰণৰ বস্তু মিহলি হৈ থাকে। তাত ৰোগৰ বীজাণুও থাকিব পাৰে। আৰু ৰোগৰ বীজাণু থাকে বা এই বোকা, বালি, জাবৰ জোথৰৰ কাৰণে পানীখিনি দূষিত হয়। দূষিত পানী আমি খাব নোৱাৰোঁ। এই দূষিত পানীখিনি খোৱাৰ উপযোগী কৰি তুলিবলৈ হ'লে তাত থকা লেতেৰা বস্তুসমূহ আঁতৰ কৰি ল'ব লাগিব। এই যে লেতেৰা বস্তুবোৰ আমি আঁতৰ কৰিম, এই কাৰ্যকে শোধন কাৰ্য বুলি কোৱা হয়। শোধন কাৰ্যত প্ৰথমতে পানীখিনি চেকি লোৱা হয় আৰু তাৰপিছত উতলোৱা হয়। আৰু কেতিয়াবা উতলোৱাৰ সলনিও তাত বীজাণুনাশক দ্ৰব্য মিহলোৱা হয় আৰু পানীখিনি খোৱাৰ উপযোগী কৰি তোলা হয়। স্বাস্থ্য ভালে ৰাখিবলৈ আহাৰ খোৱাৰ উপৰি আন কিছুমান নীতি নিয়মো আমি মানি চলিব লাগে। সেইবোৰ হ'ল ৰাতিপুৱা শুই উঠি আৰু ৰাতি শোৱাৰ আগতে ভালদৰে আমি দাঁত ঘঁহিব লাগে। নখ, চুলি এইবোৰ চুটিকৈ কাটিব লাগে। পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। য'তে ত'তে থু কেকাৰ পেলাব নালাগে। শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে আৰু শৌচ কৰাৰ পাছত চাবোনেৰে ভালকৈ হাত ভৰি ধুব লাগে। স্বাস্থ্য ভালে ৰাখিবৰ বাবে আমি খেলা ধূলা আৰু ব্যায়ামো কৰিব লাগে। নিয়মীয়াকৈ খেলা ধূলা আৰু ব্যায়াম কৰিলে শৰীৰত বেছিকৈ তেজ চলাচল কৰে আৰু শৰীৰটো সবল হয়। শৰীৰৰ জঠৰতা দূৰ হয়, ফলত আমাৰ শৰীৰটো কাম কৰিবৰ বাবে সতেজ হৈ উঠে। শৰীৰটোক সতেজ কৰি ৰাখিবলৈ আমি জিৰণিও ল'ব লাগে। ৰাতি শুওঁতে আমাৰ শৰীৰটোৱে জিৰণি পায়। জিৰণি ল'লে শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগই কাম কৰিবৰ বাবে সতেজ হৈ উঠে আৰু আমি নতুনকৈ কাম কৰিবলৈ বল পাওঁ। স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে
আমি খোৱা লোৱা ঠিকমতে কৰিব লাগিব তাৰ উপৰিও আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে আমাৰ দেহ মনবোৰ ভালে থাকে বেমাৰ আজাৰ কম হয় আৰু দেখিবলৈও শুৱনি হয় তোমালোকে নিশ্চয় বুজি পালা যে আমি আমাৰ শৰীৰটো কেনেদৰে যত্ন কৰি ৰাখিলে ই নিৰোগী হৈ থাকিব আমি ভালকে খোৱা লোৱা কৰিব লাগিব ভালকে চাফ চিকুণ হৈ থাকিব লাগিব এক্সাৰসাইজ কৰিব লাগিব সময়মতে শুবও লাগিব তেনেহলে আজিলৈ মই ইয়াতে সামৰো বাই